बाक्सा जिल्लानि तामुलपुरनि गरेस्वर सकआव बर' थुनलाइ आफादनि नेरसोन खाम्फानि अन्थाइ खाम्फाखौ दिनै गायसनो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा। बे नेरसोन खाम्फा बानायनायनि गासिबो रांखौ होगोन बिटिसिनि गाहाय प्रमद बर'नि अनजालि बिसि पारुल भराली बर' बिथाङा। সভাৰ 61তম অধিৱেশন ইয়াত হ'ব তামোলপুৰত। এইটো আমি সবেই আনন্দিত হৈছোঁ আৰু সেইটো তামোলপুৰবাসী সকলো আমি মিলি পেলাই এই অধিৱেশনখন ভালকৈ ইয়াত মানে অনুষ্ঠিত কৰাৰ কাৰণে আমি যাৱতীয় প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আজি ইয়াত সেইৰ লগতে সংগতি ৰাখি সেই প্ৰগ্ৰামৰ লগত এটা পাৰ্মানেণ্ট এটা স্তম্ভ 25 ফুট ওখ এটা স্তম্ভ বড়ো সাহিত্য সভাৰ ইয়াত বনাবৰ কাৰণে ঠিক কৰিছে। ইয়াৰে আজি আধাৰশিলা স্থাপন কৰিছে। মই আশা কৰিছোঁ যে এই স্তম্ভখন সুন্দৰভাৱে নিৰ্মিত হ'ব আৰু বড়ো সাহিত্য সভাৰ প্ৰতি বড়ো জনগোষ্ঠীৰ যিটো শ্ৰদ্ধা বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো শ্ৰদ্ধা এইটো সদায় থাকিব, কাৰণ বড়ো সাহিত্য সভা আজিলৈকে বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি সকলো যিটো অস্তিত্ব ৰক্ষাৰ কাৰণে যিখিনি অৱদান দিলে সেইটো অতুলনীয়। গতিকে আমি সদায় বড়ো সাহিত্য সভাক সন্মান কৰি যাম। নতুন কমিটি গঠন কৰা হ'ল, চব প্ৰিপাৰেশ্যন কৰা হ'ল। বড়ো সাহিত্য সভাৰ যিটো অধিৱেশন এইটো ফেব্ৰুৱাৰীৰ কোনোবা এটা ডেট কেন্দ্ৰীয় কমিটিয়ে ঠিক কৰিব আৰু সেই হিচাপে ইয়াত উদযাপন কৰা হ'ব, ঠিক কৰিব। मख'जाथावदि 2022 मायथाइनि फेब्रुवारि दानाव तामुलपुराव जागोन बर' थुनलाइ आफादनि जथुम्माया।